তালে তালে নাচে বৃষ্টি আৰু যেহেতু আপোনালোকে প্ৰমোটি ইতিমধ্যে দেখিছে আৰু সকলো যথেষ্ট সকলো উৎসুকতাৰে বাট চাই আছে বৃষ্টি কেনেকুৱা হ'ব বৃষ্টিৰ কাহিনী কেনেকুৱা হ'ব পৰিচালক আছে আৰু অভিনেতা অভিনেত্ৰী সকলো আছে আৰু আজি নিশা 10 বজাত বৃষ্টিৰ সম্প্ৰচাৰৰ পূৰ্বে আজি নিশা 10 বজাত আপোনালোকলৈ লৈ আহিম এটা বিশেষ অনুষ্ঠান যে পৰিচালকৰ মুখেৰে শুনো কিন্তু আজি আমি কথা পাতিছোঁ ইতিমধ্যে বৃষ্টি কেনেকুৱা হ'ব অকণমান একদম শ্বুটিং খুব সুন্দৰ ষ্টৰী খুব ভাল এটা কাহিনী য'ত সকলো বস্তু পাব ঘাট প্ৰতিঘাত চব আছে কিন্তু ষ্টৰীটোৰ মেইন মটিভটো হ'ল ফ্ৰেণ্ডশ্বিপ আৰু ফ্ৰেণ্ডশ্বিপটো পাব আৰু খুব সুন্দৰ কাহিনী মই কেইবাটাও ইণ্টাৰভিউত কৈ আছোঁ যে সময়খিনি পূৰা ফুল্লি মানুহ ইউটিলাইজ হ'ব 8টাৰ পৰা 8:30 সময়খিনি কিন্তু এনে নাযায় খুব সুন্দৰ কাহিনী চাওক এটা দেৱশ্ৰী আছে আৰু ইয়াত আমি যিটো পোষ্টাৰখন পিছফালে আছে আৰু সকলোখিনি অভিনেতা অভিনেত্ৰীৰ সৈতে আছে আৰু বহু বছৰৰ বিৰতিৰ পিছত চিৰিয়েলো দেখিবলৈ পাব দেৱশ্ৰী আজি নিশা আমি নিউজ লাইভত 10 বজাত আহি আছোঁ এটা সুন্দৰ অনুষ্ঠান লৈ নিশ্চয়কৈ যিহেতু 3 বছৰৰ পিছত টেলিভিশ্যনত আহিছোঁ আকৌ আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ কৰিব সেইবাবে চাই থাকিব 7 আগষ্টৰ পৰা বৃষ্টি সোমবাৰৰ পৰা শনিবাৰলৈ 8 বজাত আৰু এই অনুষ্ঠান আজি ৰাতি 10টা বজাত আমি আহি আছোঁ বৃষ্টি পৰিয়াল আমি গোটেই টিমটো এটা পৰিয়াল হিচাপে কাম কৰিছোঁ যিখিনি পৰিয়ালক আপোনালোকে লগ পাব আৰু 7 তাৰিখৰ পৰা সোমবাৰৰ পৰা শনিবাৰ সন্ধিয়া 8 বজাত বৃষ্টি চাওক আৰু আমাক বৃষ্টিত জুই লগাবলৈ আহি আছে অন্তৰীক্ষ আৰু আজি অনুষ্ঠানটোত অন্তৰীক্ষ আছে অন্তৰীক্ষৰ কি ৰূপত দেখিব সকলো কথা ক'ব কিন্তু আজি অনুষ্ঠানটো আমি আহি আছোঁ আজি ৰাতি 10টা বজাত বৃষ্টি চাব আৰু মই আহি আছোঁ জুই লগাবৰ কাৰণে স্পেচিয়েলি বৃষ্টিৰ জীৱনত জুই লগাব বাকী ৰিল লাইফ যে এনেকৈ হৈ আছে প্লিজ আহি গ'ল চাব থেংক ইউ ছ' মাছ সদায় কোৱা নিচিনা বৃষ্টি ধাৰাবাহিকখন ফ্ৰেণ্ডশ্বিপৰ পৰা আপোনালোকে দেখিব পাব আমাৰ ফ্ৰেণ্ডশ্বিপটোৰ বিষয়ে আমাৰ চিৰিয়েলখনত দেখা পাব আৰু আজি আমি টিম আহি আছোঁ বৃষ্টি টিম 10টা বজাত নিশা 10 বজাত নিউজ লাইভত আহি আছোঁ বৃষ্টিৰ টিম লৈ পেলাই গতিকে চাবলৈ নাপাহৰিব আমাৰ আজি ইম্পৰ্টেণ্ট কথা কওঁ আমাৰ যেতিয়া চিৰিয়েলখন শ্বুটিং কৰোঁ আমাৰ দিনটোত যেনেকৈ 10টা 12টা চিন কৰোঁ তো নৰ্মেল চিনছবিলাক ভালকৈ হৈ যায় বাপ্পাদাৰ এটা স্পেচিয়েলিটি আছে মোৰ গোটেইখিনি আৰ্টিষ্টে এগ্ৰী কৰিব ৰোমেণ্টিক চিন মানুহটোৱে বেকগ্ৰাউণ্ড মিউজিক লগাই ইমান ৰোমেঞ্চ কৰে নিজৰ গোটেই ৰোমেণ্টিক জাৰ্ণি মোৰ লগত গোটেই মনত কৰে বাপ্পাদাৰ এইফালে আছে এইটো অকল ৰোমান্টিকত নহয় দেই মানে নেগেটিভতো সাসপেন্স থাকিলে সাসপেন্স হল মানে আমি এক্সপিৰিয়েঞ্চ কৰিছোঁ এইটো ৰোমেণ্টিক চিনত আৰু ওচৰতে বাপাৰে ইয়াতকৈ চবলৈ সোমাই যাম এবাৰ দেখিলে খুব ভাল মানে এণ্টিটো এনেকুৱা ধৰণৰ ধৰক কেমেৰাৰ আগত আমি যিবোৰ মানুহ যেনে এতিয়া আমাৰ যোনে শ্বুট কৰি আছে আমি দেখিব ধুনীয়া নহয় আৰু এটা হিৰ' আৰু হিৰইনে যেতিয়া শ্বটটো দিব এইকেইটা বেয়া মুখ এখন আগত কেনেকৈ দিব তো মই ফিল দিবলৈ মিউজিক এটা বজাই দিওঁ যিটো ফিলত সিহঁতে ইনভল্ভ হ'ব পাৰে মিউজিকেলো হয় আৰু কিছুমান খবৰ মিউজিক ক্ৰিয়েট কৰোঁ নাই এতিয়া দিব নোৱাৰে মানুহ পলাই যাব মাজত জমনি এটা এদিন আমাৰ এনেকুৱা মই চাবলৈ দিলোঁ মানে কিছু এই চাৰিটাতে চিনটো ল'লে আৰু শ্বুটিংটো কৰিম 7:30 মানত আমি ৰাতি কৰিছোঁ চান্তনু শ্বটটো লওঁ বাপাদা ৰেডি কৰিলা কৰিলোঁ ৰেডি কেমেৰা ৰোল একশ্যন বাপাদা মই আকৌ চাই লওঁ নেক্সট টাইমৰ পৰা চান্তনুক আৰু স্ক্ৰিপ্ট দিবলৈ মন নোযোৱা হ'ল তাৰপিছত দেখিলোঁ সি কম সময়ত বেছি ভালকৈ কৰে বেছি সময় ল'লে বেয়াহে হয় নহয় মানে মই স্ক্ৰিপ্টখন লওঁ যাতে মানে মই ডাইলগ মিছ হৈ যায় এটা যদি ডাইলগ মিছ কৰোঁ মানে বাপাদাৰ গালি শুনিব আৰু আমাৰ এইখনৰ মৰমৰো হয় কিছু চান্তনু আৰু কেতিয়াবা এনেকুৱা মন যায় পৰিৱেশ এটা সদায় একে নাথাকে আৰু অলপমান ক্ৰিয়েট কৰি লওঁ মানে ইয়াক দম এটা দি লওঁ তাৰ এক্সপ্ৰেশ্যন চাই বাকীবোৰ আমি হাঁহোঁ আৰু নহ'লে ইমান দীঘলীয়া এটা টাইম আমি সেইটো কাৰণে বেছি ভাল লাগে গাড়ী বুলি তাৰ মনটো দুখ লাগে আমাৰ গম পাইছোঁ যে ধেমালিতে গালি খুবেই ভাল লাগিছে যিটো মানে ভয় খাই আছোঁ মিছা কৈছে নেক্সট চিৰিয়েল পাবৰ সৈতে মিছা কৈছে নেক্সট চিৰিয়েল লাগে আৰু তাক মিছা কথা কৈছে মই প্ৰশংসা কৰি আছোঁ
হোৱা নাই চালে গম পাব আশা কৰিছোঁ বৃষ্টি চবে চাই পৰিচালকৰ আচলতে অকণমান আছে নিষেধাজ্ঞা সকলোৱে অকণমান কমকৈ কথা কৈছে এতিয়া বাকী যিখিনি হয় পৰিচালকক মুখৰ পৰা উলিয়াব লাগিব আৰু আমি যিহেতু চৰিত্ৰসমূহৰ বিষয়ে কথা পাতি আছোঁ কিন্তু এখন ধাৰাবাহিকৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট অৰিহণা থাকে শীৰ্ষ গীত তুমি বগা চাৰ্ট পিন্ধি আহিবা দেই ওলাব লাগিব যিমতে হ'লেও বগা চাৰ্ট পিন্ধি আচ্ছা তেতিয়াহ'লে এইটো ইনষ্ট্ৰাকশ্যন আছিলে নেকি যে যিমান কিজনী আৰ্টিষ্ট আছে চবতকৈ ধুনীয়া ছোৱালী চব কিয় হ'ম বুলি অঁ সেইটো নিজৰ সেইটো নিজে তেওঁ বাছি লয় যে কোনজনী চবতকৈ ধুনীয়া মই যিহেতু ধুনীয়া হেণ্ডচাম হয় তো মই বিউটিফুল বিচাৰিব লাগিব কথাটো তেনেকুৱা হৈ যায় আৰু এটা ঘটনা যে আমি নৱগ্ৰহত শ্বুটিং কৰি আছিলোঁ হঠাৎ যে 4 স্কুৱেৰ ফুট মানত যে বৰষুণ দিলে কথাটো কৈ দিবা গছৰ ওপৰত মানে গছৰ ওপৰত বান্দৰ আছিলে আমি হঠাৎ মানে সান্দনো আছিলে নেকি আৰু কোনোবা আছিলে ছোৱালী এজনী এই বৰষুণ তাৰপিছত আমি ইফালে চাওঁ কাষত বৰষুণ নাই আমাৰ 4 স্কুৱেৰ ফুট মানত নিৰ্দিষ্টকৈ বৰষুণ তাৰপিছত গাত যে পানী চাওঁ পানী মানে কি আৰু বান্দৰৰ গু আৰু কেঁচা পেলাই তেনেকুৱা বৰষুণতো আমি জিকিছোঁ কিন্তু ধুবলৈও পানী নাই কিবা বটল লৈ পেলাই মুচি কাটি থাকিলোঁ আৰু টেকা হোৱাৰ পিছতে কেৱল ঘণ্টা গাটো ধুব কৈ দিছোঁ 7 আগষ্টত 8 বজাত আপোনাৰ একমাত্ৰ গতিকে আশা কৰিছোঁ ৰঙৰ পূৰ্বৰ ধাৰাবাহিকসমূহৰ দৰে এই নতুন ধাৰাবাহিক দৃষ্টিও জনপ্ৰিয়তাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এই আশাৰে অৱস্থান পৰা বিদায় লৈছোঁ ধন্যবাদ মেঘৰ তাৰে তাৰে নাচে বৃষ্টি